তাতে মোকো এটেক কৰিলে ইয়াত চিলাই পৰিলে তিনিটা তাৰপাছত এইকেইটা দুখ পাইছে এইখিনি দুখ পাইছে এইখিনিকেইটা দুখ পাইছে আৰু ৰড পৰা মাৰিছে মাজতে এক নম্বৰ হৈ গ'ল বিজয় সিং তেওঁ অৰ্গেনাইজ কৰিছে আৰু তাৰ লগত আৰু 5-6জন মানুহ আছে তেওঁলোকৰ টেক্সাছৰ মানুহবোৰ যেতিয়া ডিফুৰ পৰা আহে খালি মানে মাৰি পিটি আৰু সিহঁতক হত্যা কৰিব লাগে বুলি সিহঁতৰ প্ৰি প্লান আছে পলাই যাব अरे थाना भाग जाएगा আজি এই ৰাতিপুৱা ধৰক 9টা বজা 9:30 বজামান মই ডিপু যাম বুলি ওলাইছিলোঁ কিন্তু আমি দেখা পাইছোঁ ইয়াতে এই টেক্সেশ্যন মানুহ সিহঁতি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সিহঁতৰ নৰ্মেল ডিউটি হিচাপে তেওঁলোকে আহিছে সুখানতে মই ডিপু যাওঁতে বাটত চবেই ইয়াত কেইজনমান মানুহ আছিলে তাৰমানে প্ৰায় 700-800জন মানুহ গোট খাই পেলাই একদম মাৰিম পিটিম একদম মৰাই দে একদম কিবা দে বুলি কৈ পেলাই একদম লাঠি দাও একদম কিবা পাথৰ দি চবেই মানে এটেক কৰিব বিচাৰিছে সেই যাওঁতে মই বোলে বচাবলৈ ওলালোঁ তাতে মোকো এটেক কৰিলে ইয়াত চিলাই পৰিলে তিনিটা তাৰপাছত এইকেইটা দুখ পাইছে এইখিনি দুখ পাইছে এইখিনিকেইটা দুখ পাইছে আৰু ৰড পৰা মাৰিছে পলাই যাব अरे थाना भाग जाएगा লাইসেন্সখন ভেলিড হয় নহয় আমি চাবলৈ আহিছে হা চাবলৈ আহিছে যে আমি যেতিয়া যেতিয়া আমি আহি পাইছে এজন মানুহ বিজয় সিং বুলি আছিলে সেইজন মানুহে দোকান বন্ধ কৰ বুলি স্কুটিৰ পৰা আহিছে দোকান বন্ধ কৰিব চবক অৰ্ডাৰ দিছে মই তাক সুধিলে কি হ'ল বুলি মোৰ গাড়ী আগত আহিলে গাড়ীখন ইয়াত থ'ব নহ'লে যাব নাপাওঁ বুলি কৈছে মোক আৰু মোবাইলখন ৰেকৰ্ডিং সি কি ভাবিছে যে সি কৈছে যে মোবাইলটো মোক দি দিয়ক বুলি কৈছে মোবাইলখন কাঢ়ি ল'ব খুজিছে মোবাইলখন ভাঙি দিলে সি তাৰপাছত আমি অলপ
শান্তিয়ে কথা পাতিম তাক কৈছে মানাই নাই সেইটোৱে সিহঁতৰ ইণ্টেনশ্যন কি আমাক মাৰি পেলাব মোক ইউনিফৰ্ম চব ভাঙি দিলে একদম চব